Hello friends, welcome to my YouTube channel. বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 3 tips of easily memorize, অৰ্থাৎ আমি পঢ়াবোৰ অতি সহজে বা ভালদৰে কেনেকৈ মনত ৰাখিব পাৰিম সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে ব'লাচোন বন্ধু বান্ধৱীসকল, আজি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টিপছ নাম্বাৰ 1, ৰাইটিং ষ্টাডি। যদিহে কিবা এটা লিখি পঢ়ি মনত ৰখা তেন্তে মনত ভালদৰে ৰয় বুলি প্ৰমাণ হৈছে। অৰ্থাৎ কিবা এটা টপিক মুখস্থ কৰাতকৈ তাক বুজি লিখি পঢ়িলে বেছিকৈ মনত ৰয়। কিবা এটা টপিক তুমি যদি মনত ৰাখিবলৈ অসুবিধা হয় তেন্তে সেইবোৰ লিখাৰ লগে লগে মনত ৰাখিবলৈ সুবিধা হয়। লিখি পঢ়াৰ ফলত 3টা কাম হয়: পঢ়া, লিখা আৰু বুজা, যাৰ ফলত সোনকালে বা সহজে বা সুন্দৰকৈ মনত ৰৈ যায়। গতিকে ফ্ৰেণ্ডছ, লিখি পঢ়া। বন্ধু বান্ধৱীসকল, টিপছ নাম্বাৰ 2, কনভাৰ্ট ইনটু চিম্পল লেংগুৱেজ। মনত ৰাখিবলৈ হ'লে টপিকটো বুজি পোৱাটো অতি জৰুৰী। এলবাৰ্ট আইনষ্টাইনে কৈছিল, যদি তুমি কিবা এটা টপিক তুমি নিজৰ ভাষাত সহজে এক্সপ্লেইন কৰিব পৰা নাই তেন্তে তুমি সেই টপিকটো মনত ৰাখিব পৰা নাই বা বুজিয়ে পোৱা নাই। গতিকে টপিকবোৰ ভালদৰে বুজি লোৱা আৰু সহজে নিজৰ ভাষাত এক্সপ্লেইন কৰিব ট্ৰাই কৰা। এই টিপছটো মেথছৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হয়, কিন্তু বন্ধু বান্ধৱীসকল, মেথছ কেনেদৰে কৰিব লাগে তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ। লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে। গতিকে টপিকবোৰ ভালদৰে বুজি লোৱা আৰু নিজৰ ভাষাত এক্সপ্লেইন কৰা, যি মনত ৰখাত তোমাক সহায় কৰিব। টিপছ নাম্বাৰ 3, ৰিভিজন। ৰিভিজন ইজ কম্পালচৰি। কাৰণ কিবা এটা টপিক মনত ৰখাৰ পিছত কেইদিনমান পিছত সেই টপিকটো অলপ পাহৰি যোৱাটো স্বাভাৱিক। গতিকে কেইদিনমানৰ মূৰে ৰিভিজন কৰি থাকা, যি তোমাক মনত ৰখাত সহায় কৰিব আৰু এক্সামতো তোমাক উপকৃত কৰিব। ফ্ৰেণ্ডছ, স্বামী বিবেকানন্দই কৈছিল, এটা সময়ত এটা কাম কৰা য'ত তোমাৰ সকলো শক্তি লগাই দিয়া। গতিকে পঢ়াৰ সময়ত অকল পঢ়া, কাৰণ পঢ়িলেহে বুজিবা আৰু মনত ৰাখিব পাৰিবা। শেষত এটা ৰিকুৱেষ্ট কৰোঁ, ভিডিঅ'টো যদিহে ভাল লাগিল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰাৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। টেক কেয়াৰ এণ্ড লাভ ইউ অল।